যোৱাকালি আমাৰ সকলোৰে মৰমৰ জুপিতৰাৰ বিয়া আছিলে তাইক এটা শুভেচ্ছা দিওঁ বুলি আমিও আহিলোঁ বিয়ালৈ ৰাস্তাত ইমান বৰষুণ দিলে নহয় আৰু কিবা এটা সৰুকৈ উপহাৰ ল'বলৈ বুলি দোকানখনলৈ সোমালোঁ বলকচোন জুপিতৰাৰ বিয়াখন আপোনালোকক অকণমানকৈ দেখুৱাওঁ মোৰ ভিডিঅ'ৰ জৰিয়তে আৰু আপোনালোকৰো হয়তো চাবলৈ ইচ্ছা গৈ আছে যে জুপিতৰাৰ বিয়ালৈ কোন কোন আহিছে বা জুপিতৰাৰ বিয়াৰ ডেক'ৰেশ্যনটো কেনেকুৱা চাবলৈ মন গৈছে চাগে নিশ্চয় মই বাৰু এই ভিডিঅ'টোত অকণমান দেখুৱাবলৈ চেষ্টা কৰিম দেই এই মৰম লগা মাইনাজনী যে কথাবোৰ ইমান ধুনীয়া অ'নাৰ আৰু জীয়েক হয় দোকানখনৰ আৰু আমি আহি পালোহি বিয়া গৈয়ে দেখিলোঁ কইনাৰ বায়েকে খুব গান গাই আছে ময়ো ৰ'ব নোৱাৰিলোঁ আৰু বিহু গান শুনি এপাক নাচিয়েই দিলোঁ তাৰপিছত খাবলৈ আহিলোঁ ষ্টাৰ্টাৰ এই নুডলছ আছিলে আৰু চিকেন উইংছ আৰু কিবা কিবি ঢেৰ আছিলে খালোঁ কিন্তু মোৰ হাজবেণ্ডে যলৈকে গ'লেও মানে কেৱল ফুচকাটোৱে চিনি পায় আৰু তাতো ফুচকাটো দেখি পেলাই আগতে ফুচকা খাই ল'লে সেইবোৰ বাদ দিয়ক এতিয়া আমি কইনাৰ ডেন্স চাওঁ আহক যদি দিয়া মৰমৰ মাত ৰয়াৰতী মইনামতী মই যোৱাই দেখিলে ৰয়াৰতী মইনামতী তোমা দেতাৰাই ৰয়াৰতী এতিয়া এই ভিডিঅ'টোত কইনাৰ ডেন্সৰ লগতে বিয়াখন চোৱাৰ উপৰিও কেইজনমানে আৰু কিবা কিবি বেলেগ বস্তুও চাব গতিকে তেওঁলোকৰ কাৰণে আগতীয়াকৈ ক্লিয়াৰ কৰি দিছোঁ যে দিনৰ ভাগত মোৰ শ্বুটিং আছিলে শ্বুটিং পেকআপ হওঁতে ৰাতি 8টা বাজিলে আৰু শ্বুটিঙত যি ড্ৰেছ পিন্ধিব দিছিলে যি মেকআপ লৈছিলোঁ তেনেকৈ গুচি আহিলোঁ ঘৰত গৈ সলাই আহিবলৈ সময় নহ'ল যিহেতু অলৰেডি দেৰি হৈছিলে আৰু যিহেতু শ্বুটটোতবোৰ আমি ডাইৰেক্টৰৰ আণ্ডাৰত কৰোঁ গতিকে ডিৰেক্টৰে বা কনচেপ্ট ৱাইজ যি সাজ পোছাক পৰিধান কৰিব দিয়ে তেনেকৈ কৰা হয় বাৰু যিয়ে নহওক ইমান ক্লিয়াৰিফিকেশ্যন দি নাথাকোঁ এইকাৰণে দিলোঁ যে কমেণ্টত আহিব এনেকুৱা ধৰণৰ কমেণ্ট মই জানো আগতীয়াকৈ ইমানখিনি অভিজ্ঞতা মোৰ হৈছে ছ'চিয়েল মিডিয়া চলাই সেইকাৰণে মই আচলতে কৈ দিলোঁ আগতীয়াকৈ এনচাৰটো দি দিছোঁ এতিয়া তাৰপিছতো যদি আপোনালোকৰ কিবা লিখিবলগীয়া থাকে বিন্দাছ লিখি যাব পাৰে আৰু এয়া তাত গৈ পেলাই আমাৰ আপোনালোকৰ চিনাকি মুখবোৰটো গমেই পাইছে সকলোকে লগ পালোঁ মোৰ ফ্ৰেণ্ড হয় আটাইবোৰ সকলোৰে লগত কথা পাতিলোঁ তাৰপিছত জুপিতৰাই মানে মনৰ কথাবোৰ ব্যাখ্যা কৰি আছিলে যে কি ফিলিং হৈ আছিল তাই সেইটো সময়ত যে কান্দো লাগিছে নে বহুত বেছি এক্সাইটেড হৈ আছে কি সুধি আছিলে স্বামীম আৰু হিমাশ্ৰীহঁতে তাৰপিছত তাই কৈ আছিলে অকণমান দুখো লাগিছে অকণমান এক্সাইটেডো হৈ আছিলোঁ মিক্স ফিলিং বুলি ক'লে কইনাৰ একেবাৰে ইণ্টাৰভিউ লোৱা দি লৈছে আৰু সকলোৱে দেই তাৰপিছত তাইক আজি প্ৰথমবাৰ লগ পাইছোঁ গীতুক আপোনালোকে চাগে তাইকো চিনিয়ে পায় সকলোৰে লগত কথা পাতি হাঁহি ধেমালি কৰি আমি ঘৰলৈ উভতিলোঁ যাবৰ পৰা আহিবলৈকে বৰষুণে দি থাকিলে অহাৰ সময়তো আৰুহে ডাঙৰকৈ বৰষুণ দিলে ঠিক আছে বাৰু জুপিতৰাৰ বিয়াখন অকণমানকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ মই যিখিনি সময়ত তাত আছিলোঁ সেই সময়ত আৰু কোন কোন উপস্থিত আছিলে সেই গোটেইখিনি আপোনালোকক দেখুৱাই দিলোঁ আই হোপ আপোনালোকে ভিডিঅ'টো চাগে চাই ভালেই পালে যদি ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব জুপিতৰাৰ নতুন জীৱনৰ বাবে আপোনালোকে শুভেচ্ছা জনাব পাৰে ঠিক আছে আজিলৈ তেতিয়াহ'লে এই ভিডিঅ'টোৰ পৰা এইখিনিতে বিদায় লৈছোঁ বাই